এইফালে যদি মই চাওঁ এইফালে ফাইনেল মানে এয়া চাওক পানীখিনি এইফালে পেকিং হৈ এইফালে ধুনীয়াকৈ ওলাই আহিছে। এয়া চাওক যিবিলাক কেনত পানী তেওঁলোকে ফিল কৰে। আৰু ইয়াত হেল্ল' বন্ধুসকল, স্বাগতম জনাইছোঁ মোৰ এটা ভিডিঅ'লৈ। মই বিক্ৰম, আপোনালোকে চাই আছে বিক্ৰম টক্স ইউটিউব চেনেল। বন্ধুসকল, আজি আহি গ'লোঁ এটা বেলেগ এটা লোকেশ্যনত। লোকেশ্যন মানে কি, আমি যিবিলাক মানে গাঁৱে ভূঞে থাকোঁ সেই সকলোবিলাক মানুহে মানে পানী যিটো আমি খাওঁ মানে ডাইৰেক্টলি আমি কি কৰোঁ, টিউবৱেল মাৰোঁ আৰু টিউবৱেলৰ পৰা ডাইৰেক্টলি পানী খাওঁ। আৰু চিটি এৰিয়া যিবিলাক হয় মানে ধৰি লওক গুৱাহাটী বা অন্যান্য যিবিলাক, তাত পানীৰ যিহেতু অভাৱ, বা অকল অসমৰে কথা নাই, বিভিন্ন ৰাজ্যৰ মানে যিবিলাক চিটি এৰিয়া, তাত পানীটো মানে সহজে আমি যেনেকুৱা গাঁৱত মানে পানীটো পাই যাওঁ সিমান সহজকৈ পোৱা নাযায়। তো আমি যে পানী যিবিলাক মানে কেন হয়, পানীৰ কেন, সেই কেনবিলাকনো কেনেকুৱা প্ৰডিউচ কৰে। মই এটা সৰু ফেক্টৰীত আহিলোঁ, সেই ফেক্টৰীত পানীবিলাকনো মানে কেনেকুৱা কেনত ভৰাই বা প্ৰডিউচ কেনেকুৱা কৰে বা তাৰ ফিল্টাৰ, সেই সকলোবিলাক মই দেখুৱাবলৈ চেষ্টা কৰিম। গতিকে আহকচোন বন্ধুসকল, পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধুসকল, এয়া এক ৰাস্তা, আৰু এইফালে আপোনালোকে যদি চাই, এয়া সৰু এটা মানে পানী কেনত পানী ফিল কৰা, এইফালে আমি সোমাই যাম, তাত আমি দেখুৱাম সকলোবিলাক। এতিয়া চাওক, সময় হৈছে 7:21 ৰাতিপুৱা, আৰু এইটো এটা ফেক্টৰী, সৰু ফেক্টৰী হয়, য'ত নেকি পানীবিলাক মানে কি প্ৰডিউচ কৰে। তেওঁলোকে মানে সেই কেনত পানীবিলাক ভৰাই, আৰু অকল ডাইৰেক্টলি পানীবিলাক নভৰাই, তেওঁলোকে ফিল্টাৰ চিল্টাৰ কৰি মেলি। আৰু এইফালে যদি চাই ধুনীয়াকৈ এইবিলাক গাড়ী হয়, গাড়ী এতিয়া বৰ্তমান অহা নাই, গাড়ী আহিব, এইবিলাক গাড়ী হয় চাওক, এইবিলাক ধুনীয়াকৈ। তো এতিয়া এইটো মেইন এণ্ট্ৰেঞ্চ হয়, মানে ইয়াত আমি এতিয়া সোমাই যাম। আৰু ইয়াত আপোনালোকে যদি চাই, মই যিহেতু চেন্নাইত আছোঁ, আৰু ইয়াত তামিলত কিবা কিবি লিখা আছে, কোনোবাই তামিলটো পঢ়িব জানে তেন্তে পঢ়ক। বাকী এইফালে চাওক, এইফালে প্ৰথমতে এণ্ট্ৰেঞ্চত আমি সোমাই যাম। এণ্ট্ৰেঞ্চত সোমাই যোৱাৰ পাছত এয়া চাওক, এটা মানে ৱাছ বেচিন পাইছোঁ। এইফালে কেন দুটা দেখিছে, এই কেনৰে কথা কৈ আছোঁ মই, য'ত নেকি পানীবিলাক তেওঁলোকে ধুনীয়াকৈ আৰু ফিল্টাৰ কৰি তেওঁলোকে ভৰাই। গতিকে এইফালে যদি চাই আপোনালোকে, এইটোৱে হয়। এতিয়া মই সোমাই যাম ভিতৰলৈ, আৰু সোমাই যদি যাওঁ, সোমাই গৈ প্ৰথমতে দেখিম এয়া চাওক, এইবিলাক কেন। প্ৰথমতে আমি কেনবিলাক দেখিছোঁ, কেনবিলাক এয়া প্ৰথম এণ্ট্ৰেঞ্চৰ আপোনাৰ যিবিলাক মানে হিচাপ পত্ৰ সেইবিলাক হয়। আৰু মই যদি ভিতৰলৈ সোমাই যাওঁ, এয়া চাওক, বিভিন্ন ধৰণৰ ইয়াত মানে ডিপাৰ্টমেণ্ট বুলি ক'লে হয়তো বেয়া নহ'ব। এইবিলাক চাওক, ধুনীয়াকৈ কেনৰ যিবিলাক বস্তু থাকে সেই সকলোবিলাক বস্তু আছে। মই হয়তো সম্ভৱ হ'লে ওপৰত গৈ মই দেখুৱাম। সেইবিলাক চাওক, কেন ধুনীয়া খালী কেন ৰাখি থোৱা আছে। আৰু এইবিলাক ডাঙৰ ডাঙৰ যিবিলাক এইবিলাক দেখিছে, এইবিলাক কি হয়, তেওঁলোকে পানী মানে কি ফিল্টাৰ কৰে। এইবিলাক তেওঁলোকে পানী ফিল্টাৰ কৰে, আৰু ফিল্টাৰ কৰি বিভিন্ন যিবিলাক মেচিন, সেই মেচিনবিলাকত তেওঁলোকে পানী কি কৰে, ফিল্টাৰ কৰে। আৰু ফিল্টাৰ কৰি এইবিলাক আৰু পেনেল আছে দেখিছে, এই পেনেলৰ যোগেদি বিভিন্ন প্ৰক্ৰিয়াৰে হৈ এইবিলাক পানী এনেকৈ আহি মেলি মানে এনেকৈ কৰি এইফালে চব ইয়াত এনেকুৱা বিভিন্ন ধৰণৰ মানে এটা লেয়াৰ টাইপৰ আছে। এটা লেয়াৰ মানে কি, পানীটো ফিল্টাৰ হৈ আহে, আৰু ফিল্টাৰ হৈ অহাৰ পাছত আকৌ তেওঁলোকে সেইটো চেক কৰে বস্তুটো, যে তাত কিমান মানে ধৰি লওক কিমান কিছুমান বস্তু থাকে, এইবিলাক কিমান পৰিমাণে আছে বা কিমান পৰিমাণে নাই। এয়া চাওক, এয়া ফিলিং ৰুম। ইয়াত যদি চাওঁ, ইয়াত পানীবিলাক মানে ভৰাই মই দেখুৱাম আপোনালোকক। এয়া চাওক, এয়া চাওক, এতিয়া পানী এজনে ভৰাই আছে। ইয়াত পানীবিলাক এতিয়া ভৰাই মানে এতিয়া গাড়ী আহিব, গাড়ীত আহি তেওঁলোকে ধুনীয়াকৈ সেই পানীবিলাক লোড কৰি বিভিন্ন ঠাইত, চেন্নাইত বিভিন্ন ঠাইত তেওঁলোকে মানে ছাপ্লাই কৰে। এইবিলাকেই ইয়াত দৃশ্য। মই আকৌ এতিয়া গাড়ী আহিব, সম্পূৰ্ণৰূপে আপোনালোকক দেখুৱাই যাম। এই পানীবিলাক আহিছে সম্পূৰ্ণ, এই যিবিলাক ডাঙৰ ডাঙৰ মেচিন আছে, মই আপোনালোকক অলৰেডি ক'লোঁ, সেই মেচিনবিলাকত অলৰেডি ফিল্টাৰ হৈ মানে পানীবিলাক আহে। ইয়াত আছে আৰু কৰ্মচাৰী 2-এজনমান আছে। মই যদি দেখুৱাব যাওঁ, আনা ইদে স্টাৰ্ট এভলো বাচ্চা হয়েছে 8 years. 8 years. நீங்கள் 8 yearsல இங்கே டியூட்டி பார்த்தியா? 8 years, 3 years. 3 years. এই কৈছে যে ইয়াত 3 বছৰ ধৰি কাম কৰি আছে। আৰু ইদে পানী আদে পেৰিয়া পেৰিয়া সাগৰ মেচিন ইৰগানা আগে দানা ফিল্টার, পানী ফিল্টার দানা Anganta. আমাৰ এই কোম্পানীৰ এজন মালিক আছে। মই যদি দেখুৱাবলৈ যাওঁ, আনা ওরা কাম Welcome. ইদে
எவ்வளோ எம்ப்ளாயிஸ் இருக்காங்க 10. 10 டோட்டல் அதை தண்ணி ஃபில் பண்ணவா அப்புறம் இது பெரிய பெரிய அதே மெஷின் இருக்கா மெஷின் அங்கே அங்கே மெல்லி Filling. Start. அப்புறம் அங்கே தண்ணி ஃபில்டர் பண்ணிட்டு இங்கே வரா Filter. அப்புறம் எங்கே எங்கே அங்கே ஃபைனல் தானா எங்கே ஃபில்லிங் ஏதாவது ஃபைனல் தான் Final. அப்புறம் அங்கே மேலே அது கேன் இருக்கா அது எல்லாமே புது லேப் தண்ணி டைரெக்டாக Direct the water checkup. செக் பண்ணிவிட்டு சப்ளை பண்ணுறோம் இங்கே சென்னையில் என்னென்ன சைடில் தண்ணி அதை சப்ளை பண்ணுறோம் இங்கே எல்லாம் சைதாப்பேட்டை கிண்டி சைதாப்பேட் கிண்டி மவுண்ட் ரோட் ஆலந்தூர் எல்லா சைடில் இங்கே எது ஏரியாலாம் இது மட்டும் இருக்கானா அப்புறம் வேற வேற சைடில் நிறைய இருக்கு நிறைய இருக்கா ஆலந்தூர்ல இருக்கு ஈகாத்தாங்கல் 10 கம்பெனி இருக்கு 10 கம்பெனி அப்புறம் அங்கே இந்த சின்ன சின்ன அங்கே தண்ணி போத்தல் இருக்கா அதை தான் ஃபில் பண்ணவா அங்கே ஹாஃப் லிட்டர் அங்கே அந்த சின்ன பாட்டிலில் ஃபில் பண்ணப்பா அங்கே ஒன்லி மட்டும் கேன் இல்லை அங்கே சின்ன பாட்டில் தான் ஃபில் பண்ணவா சரி চক কাষ্টমাৰ আহিছে এইজন মানে যিজন আপোনাৰ অনাৰ আছিলে তেওঁ ক'লে ইয়াত যিবিলাক মানে পানীৰ কেন যিবিলাক প্ৰডিউচ কৰে যিবিলাক মেচিন অকল চেন্নাইত ইয়াতে কৰে পাজৰে প্ৰায় 10খন আছে 10খনৰ ভিতৰত ইয়াত মানে বিভিন্ন চেন্নাইত যিবিলাক ডাঙৰ ডাঙৰ ঠাই সকলোবিলাকত এই পানীবিলাক মানে ইয়াৰ পৰা যায় এইফালে যদি মই দেখুৱাওঁ পাৰ্মিশ্যন ল'লোঁ মই এতিয়া ওপৰলৈ জাষ্ট উঠি যাম এনেই আপোনালোকক দেখুৱাম এয়া চাওক আমি কেনৰ যিবিলাক মানে পানী সেই পানীবিলাক য'ত মানে বাকি দিওঁ বাকী এইবিলাকত যোগেদি পানীবিলাক আহে সেইবিলাক চাওক আৰু এইবিলাক হ'ল কেন নতুন নতুন কেন যিবিলাক কেনত পানী তেওঁলোকে ফিল কৰে আৰু ইয়াত অকল পানীবিলাক তেওঁলোকে প্ৰডিউচ কৰে তেনেকুৱা নহয় তেওঁলোকে বিভিন্ন ধৰণৰ ইয়াত ছিষ্টেম আছে তেওঁলোকে এইবিলাক যদি আপোনালোকে চাই ইয়াত মই যদি জুম কৰি দেখুৱাওঁ ইয়াত কেমিকেল লেব তেওঁলোকে ইয়াত আৰু এইফালে মেটেৰিয়েল ষ্ট'ৰেজ ৰুম এনেকুৱা বিভিন্ন ধৰণৰ তেওঁলোকে টেষ্ট কৰে আৰু এইবিলাক চব ওপৰত যিবিলাক আছে এইবিলাক টেষ্টিং লেব হয় সৰু সৰু তেওঁলোকে পানীবিলাক মানে ফাইনেল হৈ যোৱা যেতিয়া তেওঁলোকে ফিল্টাৰ কৰে সেই তেতিয়া তেওঁলোকে মানে কি কৰে তাত লেবত টেষ্ট কৰি লয় যে পানীটো মানে খোৱাৰ যোগ্য হয় নে নহয় আৰু মই ওপৰৰ পৰা যদি মই ভিউটো দেখুৱাব যাওঁ এয়া চাওক কিমান কেন আছে তেওঁলোকে সেই টেষ্ট কৰি মানে তেওঁলোকে ফাইনেল কপিটো যিটো মানে পানীটো ফিলিং কৰে খোৱাৰ যোগ্য যদি হয় তেওঁলোকে পঠিয়াই দিয়ে আৰু এইবিলাক যদি মই চাবলৈ যাওঁ বিভিন্ন ধৰণৰ ইয়াত কিছুমান মেটেৰিয়েল আছে আৰু ছেকেণ্ড কথা হৈ গ'ল কি অকল ইয়াত এই আমি যে পানীবিলাক খাওঁ মানে ডাঙৰ ডাঙৰ কেন অকল ডাঙৰ ডাঙৰ কেনেই নহয় ইয়াত সৰু সৰু কিছুমান বটল আছে যিবিলাক আধা লিটাৰ আৰু 1 লিটাৰৰ হয় এই সকলোবিলাক তেওঁলোকে মানে ইয়াত প্ৰডিউচ কৰে এইবিলাক চাওক মই যদি ওপৰৰ পৰা দেখুৱাই যাওঁ প্ৰচেছটো বহুত অলপ দীঘলীয়া প্ৰচেছ হয় সেইফালৰ পৰা পানী অলৰেডি আহে পানী আহি ইয়াত জমা হয় এইফালে চাওক গতিকে এয়া মই য'ত আছোঁ বন্ধুসকল মই মানে যিটো ঠাইত আছোঁ পানী প্ৰডিউচ কৰে এইটো ঠাইডোখৰ হ'ল গিণ্ডি বুলি কয় ইয়াত চেন্নাইত গতিকে এয়া চাওক মানে বিশেষ ডাঙৰ দেখুৱাবলগীয়া বুলি একো নাই কিন্তু আমি একচুৱেলি পানীটোতো প্ৰত্যেকৰ ঘৰতে চেন্নাইত থকা যিবিলাক মানুহ আছে তেওঁলোকে গম পায় প্ৰত্যেকৰ ঘৰতে এনেকুৱা পানীৰ কেন যায় কিন্তু কেনেকুৱানো ভৰাই কেনেকুৱা ছিষ্টেম আছে এই সকলোবিলাক হয়তো তেওঁলোকে নাজানে সেয়ে আজি মানে সৰু সুৰা যিটো ফেক্টৰী সেই ফেক্টৰীত আহিলোঁ আৰু মই কথা পাতিম কৰ্মচাৰী বিশেষ এটি আহিব আৰু মই কথা পাতিম বন্ধুসকল মই যদি এইফালে পিছফালে আপোনালোকক দেখুৱাওঁ এইবিলাক খালী কেন হয় যিবিলাক মানে পানী অলৰেডি গৈছিলে ফুল হৈ এইবিলাক মানে খালী হৈ আহিলে আৰু এইবিলাক মানে কি ডাইৰেক্টলি তেওঁলোকে সেই ডাঙৰ যিটো মই দেখুৱালোঁ এটা ফেক্টৰী টাইপত তাত গৈ তেওঁলোকে পানীবিলাক ফিল নকৰে সেইবিলাক প্ৰথমতে কি কৰে ইয়াত এটা মানে যিটো হাইজিনৰ ওপৰত ভিত্তি কৰি তেওঁলোকে সেইবিলাক এটা ক্লিনিং কৰা প্ৰচেছ আছে যিবিলাক প্ৰচেছ মই আপোনালোকক দেখুৱাওঁ এয়া চাওক এই কেনবিলাক এয়া যদি কেনবিলাক মই দেখুৱাবলৈ যাওঁ এইবিলাক চাওক বিভিন্ন ইয়াত মানে ধৰি লওক এইবিলাক চব মানুহ আছে তেওঁলোকে এইবিলাক যিবিলাক কেন হয় খালী কেন যিবিলাক আনলোড হৈ আহিলে সেই কেনবিলাক ইয়াত চব ডাঙৰ ডাঙৰ এটা মানে পানীৰ টেংক বুলি ক'লেও বেয়া নহ'ব সেই টেংকবিলাকত তেওঁলোকে পানী কেনবিলাক ৱাছ কৰে ধুনীয়াকৈ
ৱাছ কৰি মেলি আকৌ এইবিলাক ভিতৰলৈ সোমাই দিয়ে। এতিয়া যদি মই যদি আমাৰ এই অসমৰ এজন কৰ্মচাৰী মানে দাদা এজন আছে, দাদাজনক যদি মই সোধোঁ, দাদা এই আপোনাৰ ইয়াত কিমান দিন হ'ল কাম কৰা? মোৰ ইয়াত এতিয়া আপোনাৰ 2 বছৰ। 2 বছৰ হ'ল ন? এনে কাম কৰি চব ঠিকে আছে? ঠিকে আছে, ভালেই লাগে কাম কৰি। এই কেনবিলাক যিবিলাক আছে ইয়াত, পানী কেন এইবিলাক, এই কেনবিলাক মানে ইয়াত এনে ক'ত ক'ত ছাপ্লাই হয় জানে নেকি আপুনি? আপোনাৰ এইফালে গিন্দি, ডামৰাম, বহুত জেগাত ছাপ্লাই হয়। বহুত জেগাত হয় ন? এনেই এতিয়া কেনবিলাক এনে নৰ্মেলি আমি যিবিলাক দোকানত যে কিনো সেই কেনবিলাকৰ দামবিলাক অলপ বেলেগ। ইয়াত এনে ডাইৰেক্টলি যিহেতু ইয়াতে পানী মানে প্ৰডিউচ কৰা হয়, ইয়াতে ফিল্টাৰ কৰা হয় আৰু ছাপ্লাইও কৰা হয়, গতিকে এনে নৰ্মেলি যদি কেন এটা কিনা হয় এনে কিমান টকা লয় বাৰু? ইয়াত আমাৰ কোম্পানীত কিনিবলৈ গ'লে আপোনাৰ 150 টকা পৰিব এটা। 150 মানে ডাইৰেক্ট একেবাৰে নহয়, এনেই চেঞ্জ কৰি যে লৈ যায় মানে এটা কেন দিয়ে আৰু এটা কেন এনেই 20 টকা বা 30 টকা বেলেগত লয়? চিংগুল কেন হ'লে 20 টকা হ'ব, অঁ এনেকৈ গাড়ীত হ'লে মানে আপোনাৰ 10 টকা। 10 টকা ন? মানে 50% তেওঁলোকে মানে কি যিহেতু ছাপ্লাইটো বেছিকৈ হয় সেইটো কাৰণে 50% কম মানে। হয়। আৰু এনেকুৱা নৰ্মেলি যদি এটা কোনোবা কেন লৈ আহে, মানুহ আহে ন ওচৰে পাঁজৰে হয়। এটা কেন নিবলৈ? হয়। আৰু ইয়াত এনে গাড়ী এইবিলাক যে যিবিলাক গাড়ী দেখিছোঁ কেনবিলাক মানে লোডিং আনলোডিং এইবিলাক মানে এনেই কিমান আহে দিনটোত? দিনটোত আপোনাৰ গধূলিলৈকে, আপোনাৰ ৰাতিপুৱাৰ পৰা গধূলিলৈকে 30-40খন মান হয়। 30-40খন মানুহ হয়। আৰু ইয়াত এই যিবিলাক কৰ্মচাৰী মানে যিবিলাক মানুহে ইয়াত কাম কৰে, এই টোটেল কিমানমান মানুহ হ'ব এনেই? আমাৰ এতিয়া পুৰণা মানুহ 9জন আছোঁ। 9জন ন? হয়। আচ্ছা, দাদালৈ ধন্যবাদ, যথেষ্টখিনি ক'লে কথাবিলাক। আৰু এইফালে যদি চাওঁ মই পিছফালে এইবিলাক যিবিলাক আছে মানে কোৱাৰ্টাৰ যিবিলাক, এইফালে যদি মই দেখুৱাই দিওঁ এইবিলাক ধুনীয়াকৈ তেওঁলোকে ইয়াত থাকে মানে যিবিলাক কাম কৰে ইয়াত মানুহ সেই সকলোবিলাক ইয়াত তেওঁলোকে নিগাজিকৈ থাকে। বন্ধুসকল এইফালে আমাৰ আৰু এজন মানে ভাইটি কৰ্মচাৰী আছে, এই যদি মই যাওঁ, ভাই হেল্ল', অঁ ইয়াত কিমান দিন হ'ল কাম কৰা? মোৰ প্ৰায় 2 বছৰমান। 2 বছৰ মানে হ'ল ন? হৈ গ'ল। আচ্ছা, ইয়াত কাম কৰি এনে চব ঠিকে, কোনো প্ৰব্লেম নাই নহয়? নাই, এদিনকে একো প্ৰব্লেম হোৱা নাই বাৰু। আচ্ছা, এইবিলাক যে কেনবিলাকত পানী মানে এইবিলাক আমি দেখিছোঁ কেনবিলাক যে যেতিয়া মানে পানীটো ফিল কৰে, এই পানীবিলাক ক'ৰ পৰা আহে মানে? এইটো পানীটো আপোনাৰ টেংকৰ পৰা অনা হয়, ডাঙৰ গাড়ীৰ টেংকাৰৰ পৰা। নৰ্মেল পানী অনা হয় আৰু ইয়াত ফিল্টাৰ কৰা হয়। এতিয়া পানী ক'ৰ পৰা অনা হয়? পানী আপোনাৰ ইয়াৰ পৰা প্ৰায় 1.5 ঘণ্টামান ৰাস্তা হ'লগৈ, সোণামালি বুলি কয়। সোণামালি ঠাইডোখৰৰ পৰা পানী ইয়ালৈ আনে মানে? একদম তলৰ পৰা, যিটো তলৰ পৰা আমাৰ সেইফালে যেনেকৈ টিপলৰ পৰা ওলাই পানী, বৰিং পাইপ হয়, তেনেকৈ বৰিঙৰ পৰা ওলোৱা পানী আনে। সেই পানীখিনি আনে আৰু সেই পানীখিনি মানে খাবলৈ উপযুক্ত নোহোৱাত ইয়াত ফিল্টাৰ কৰে। ফিল্টাৰ কৰি তেওঁলোকে আপোনাৰ বাহিৰত টেংকাৰটো ৰখাই সিফালৰ পৰা তলত এটা ডাঙৰ বাহিৰত এটা প্ৰকাণ্ডৰ টেংকাৰ ৰখি আছে, মই হয়তো আপোনালোকক দেখুৱাম। গতিকে আহিলোঁ ইয়াত আৰু এইবিলাক যে যিবিলাক প্ৰচেছ হয় এইবিলাক মানে অলৰেডি যিবিলাক পানী আছিলে কেনত সেইবিলাক আনলোডিং হৈ এতিয়া মানে ক্লিনিং প্ৰচেছটো চলি আছে নেকি, ধোৱা মেলা? আপোনাৰ ভালকৈ নকয় ইয়াত, ভালকৈ আপোনাৰ চব হৈ আছে। এইবিলাক মানে বন্ধুসকল হাইজিনটোৰ প্ৰতি লক্ষ্য ৰাখি সেই সকলোবিলাক কেন যিবিলাক মানে পানী অলৰেডি আনলোডিং হৈ গৈছে সেই কেনবিলাক ইয়াত আনি প্ৰথমতে ধুনীয়াকৈ ক্লিন কৰি লয়। গৰম পানী দে বস্তু থাকিব নাথাকে, চব চফা হৈ যায় আৰু তাতে। আচ্ছা আচ্ছা, এনে দিনত কেই টেংকাৰমান পানী আহে ইয়াত? দিনত আপোনাৰ 3-4 টেংকাৰমান আহি যায়। আচ্ছা, আৰু এই পানীবিলাক মানে কি চেন্নাইত বিভিন্ন জেগাত মানে হেৰি কৰা হয় নে চিফ্ট কৰা হয় নেকি? এতিয়া গৰম চিজন আহি আছে, গৰম চিজনত বেছি তেল হয়। তাৰপিছত ঠাণ্ডা দিনত মানে বেছি পানী নাখায় ঠাণ্ডা দিনত। আচ্ছা, পানী এতিয়া আমিতো দেখিছোঁ এটা ফেক্টৰীটো মানে ডাঙৰ ডাঙৰ মানে যিবিলাক ধৰি লওক গাড়ী, সেই সকলো গাড়ীবিলাকত মানে বস্তুবিলাক চিফ্ট কৰা হয়, মানে পানী ছাপ্লাই দিয়া হয়। এনে কোনোবা ধৰি লওক আমি যেনেকুৱা এতিয়া এটা ৰুমত এটা কেন লাগে বা 2টা কেন লাগে তেনেকুৱা লৈ যাব পৰা চিষ্টেম আছে নাই? আছে, ডাইৰেক্ট লৈ যাব পাৰে মানে? ডাইৰেক্ট পইচা দি লৈ যাব পাৰে? আপোনাৰ তেনেকুৱা 1-2টা কেন আনিলে আপোনাৰ 20 টকা দিয়ে। তাৰপিছত গাড়ীত যদি সৰহকৈ আনে 100-150, 50টা 60টা মানে 20টা ওপৰত আনে তেতিয়াহ'লে আপোনাৰ
50% ডিছকাউণ্ট দিয়ে। আচ্ছা আচ্ছা, মানে এতিয়া নৰ্মেলি মই সুধিছিলোঁ যে এটা কেনত এটা যদি কেন লয় 20 টকা লয়, আৰু যিহেতু মানে 20টাতকৈ ওপৰ কেন হয়, অৰ্থাৎ মানে যিবিলাক ডাঙৰ ডাঙৰ গাড়ীবিলাক আপোনালোকে দেখিছে, সেই গাড়ীবিলাকত যদি মানে কেন লৈ যাব লাগে যে এটা কেনত 10 টকা লয়, মানে 50% ডিছকাউণ্ট। মানে এতিয়া আপোনাৰ এই গাড়ীৰ মালিকজন আহিছে নহয়, ই যদি আপোনাক একদম ইয়াৰ পৰা আনি ঘৰলৈকে থৈ আহিব, এতিয়া আপোনাৰ 20 টকা 25 টকাকৈ লয়। মানে যদি আপুনি নিজে যদি আহি ইয়াৰ পৰা নিয়ে তেতিয়াহ'লে আপুনি 20 টকাত পাব। আচ্ছা বন্ধুসকল, এইফালে যদি চাই চাওক ধুনীয়াকৈ তেওঁলোকে এইবিলাক চাওক কেনবিলাক কেনেকৈ ৱাছ কৰি আছে। আৰু এইফালে যদি চাওঁ তেওঁলোকে পানীবিলাক মানে পানীখিনি কেনেকুৱা ফিল কৰে এয়া তাৰপিছত এইফালে যদি মই চাওঁ, এইফালে ফাইনেল মানে এয়া চব পানীখিনি এইফালে পেকিং হৈ এইফালে ধুনীয়াকৈ ওলাই আহিছে। এয়া চব পানী এটা আহিছে আৰু এইফালে ডাইৰেক্ট গাড়ীত লোডিং হৈ এই পানীখিনি যাবগৈ। এই ইয়াৰ ফাইনেল পানী মানে গোটেইটো পানী ভৰোৱাৰ পৰা ফিল্টাৰ হৈ অহালৈকে লাষ্ট যিটো ছাপ্লাই এনেকৈ হয়গৈ। আৰু বন্ধুসকল, এই ফেক্টৰীটোত আহিলোঁ আৰু আপোনালোকক যিমানখিনি পাৰোঁ সকলোবিলাক কেনেকৈ পানী প্ৰডিউচ কৰা হয় সকলোবিলাক মই দেখুৱাবলৈ চেষ্টা কৰিলোঁ। গতিকে ভিডিঅ'টো ইমানেই, আৰু নেক্সট ভিডিঅ'ত লগ পাই আছোঁ। বাই বাই, জয়।